নিৰ্বাচনী বতৰ আমি সকলোৱে গম পাওঁ 2016 চনৰ প্ৰথমবাৰৰ কাৰণে অসমত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হয় আৰু 2021 চনত যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ওৰফে মামা হ'ল তাৰপিছত বহুবোৰ আঁচনি আমাৰ মাজলৈকে লৈ আনিলে বিশেষকৈ মহিলাসকলৰ বাবে দুখীয়া মানুহৰ কাৰণে মহিলা উদ্যমিতা আঁচনিটো লৈ আনিলে যাৰ নেকি আমাৰ মহিলাসকলে আৰ্থিক সাহায্য পাই ধুনীয়াকৈ উন্নতি কৰিব পাৰে আৰু সেইমতে মহিলা উদ্যমিতা আঁচনিটো আনিলে ইতিমধ্যে চেল্ফ হেল্প গ্ৰুপত যিসকল মহিলা আই মাতৃ আছে তাৰপিছত আমি যদি চাওঁ ছাত্ৰ ছাত্ৰীসকলক পঢ়া শুনা কৰিবৰ কাৰণে নিযুত মইনা আঁচনিটো আহি গ'ল গোটেই গড়পঞ্চায়ত যদি চাবলৈ যাওঁ প্ৰায় 52,000 পৰিয়ালৰ আজিলৈকে মাতৃ পত্ৰটো নাই তেওঁলোকৰ বাতৰো হোৱা নাই গোটেই পৰিৱেশ হোৱা নাই আৰু তাৰ ভিতৰত 22,000 পাব যিসকল আই মাতৃ মহিলা চেল্ফ হেল্প গ্ৰুপত আছে তেওঁলোকক আগুৱাই নিবৰ কাৰণে মহিলা উদ্যমিতা আঁচনিটো ইতিমধ্যে আঁচনিটো ৰূপায়ণ হৈছে আৰু তাৰ প্ৰথম কিস্তি ধন হিচাপে যিসকলে এছএইচজিত আছে আমাৰতো গম পাওঁ 2021 চনৰ পিছত অসম আৰু আগৰ অসম গম পাওঁ কিন্তু বিশেষভাৱে 2010 চন অহাৰ পিছত আমি সকলো পাওঁ যে অসমৰ বিভিন্ন জাতি আৰু জনগোষ্ঠীসমূহক সমান্তৰালভাৱে আগুৱাই নিবৰ কাৰণে যিবিলাক ব্যৱস্থা গ্ৰহণ কৰিছে সেই ব্যৱস্থাবিলাকে সুন্দৰ পৰিৱেশ আহিছে আৰু বিশেষভাৱে ডক্টৰ হিমন্ত কি ধৰণে আৰ্থিক সকাহ দিব পৰা যায় তাৰ কাৰণে অৰুণোদয় আঁচনিটো আহিছে নৰেন্দ্ৰ মোদী জিন্দাবাদ नरेंद्र मोदी जिंदाबाद हिमंत शर्मा जिंदाबाद नितिन नवीन जिंदाबाद दिलीप सरकार जिंदाबाद दिलीप सरकार जिंदाबाद अतुल बरा जिंदाबाद हांगम महिला जिंदाबाद दिवेश राय जिंदाबाद बीजेपी जिंदाबाद एजीपी जिंदाबाद जत मंच जिंदाबाद बीपीएफ जिंदाबाद কাউন্সিলৰ EM প্ৰমোদ কল্যাণ ডাঙৰীয়াকে প্ৰমুখ কৰি মই বিশেষ অনুৰোধ জনাই আমাৰ থকা অসম গণ পৰিষদৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ নিতিন নবীন জিন্দাবাদ দিলীপ सरकार जिंदाबाद अतुल बरा जिंदाबाद हाग्रामा महिलारी जिंदाबाद ज्येष्ठ नागरिक जिंदाबाद पुनर् ছবিত ভোট দিয়ক बोलो बोलो भारत माता की बहुत बहुत धन्यवाद थैंक यू टोकेश्वर आवाज जिंदाबाद बीजेपी जिंदाबाद एजीपी जिंदाबाद যৌথ মঞ্চ जिंदाबाद बीपीएफ जिंदाबाद भारत माता की थैंक यू আমাকে বিরাট জাম্মা মনে বুঝেছে পড়জলি না জাম্মা পাগলা পাগলি হিসাব না বুঝেছে একদম আজিকালি পড়জর মানুষগুলো কানা হবা কিবা কানের নুনা হয়ে গেল কিবা হয়ে গেল এখানে এনেকা ডিসিশনবিলাক লোৱা আৰম্ভ কৰিলে গতিকে বৰ অসম চৰ অসম নহয় যিখন অসম আছে তাতে আমি ধুনীয়াকৈ থাকিম উন্নয়ন কৰিম কাম কাজ কৰিম দুদিন অসম আছিলো আমি আগলৈ যাম नरेंद्र मोदी जिंदाबाद